Bokajan CCI Athengno Ongdung raki ahormu mate drugs kenep thulong. Pinile thot seta raikom sai khiatum do de sang se penajok Bokajan CCI Athengno CRPF ke malong National Highway 39 at war pialong ihum Dimapur pen bangbom hem konglong so ai tena long pen Ongdung raki ahormu mate drugs kenep thulong. Lapen ino da bangfu kachingnang. Bangso raki ahormu mate heroin pangrom pet pen 50 so box total 664 grams pusi chinidun. Lapen bangso raki ahormu mate heroin bajar mate hitia doralong pangrom pet pen krol plian bagdoji pusi APS SDPO John Das alangli hin pen nang pachinidun. Lapen inut kachingnang ceka bang puamen lake saho budin artaningkaning ko rapli lapen alangli sarbramen Sirajudin alangli rong medal lapen district Karimgaon aduntu kachingnang ceka gari registration number AS05D4641 nonamat bangso kachingnang ceka bang puapan raikom sai khiatumsi chipari dengport rongagora pen Lawrence Lekhe Karbiang News আছিলে সেই মৰ্মে আমি CRPF বোকাজান কেম্প যোনটো আছে CCI ওচৰতে তেতিয়া আমি নাকা এটা ছেটআপ কৰিছোঁ আৰু এখন গাড়ী গোলাঘাট ষ্টেচনৰ গাড়ী যোনটো ডিমাপুৰৰ পৰা আহি আছিলে গাড়ীখনৰ ফ্ৰণ্ট বাম্পাৰ আৰু ৰিয়াৰ বাম্পাৰ ৱেল্ডিং কৰি আনিছিলে 50টা চাবোন পেকেট আছে আৰু টোটেল ৱেট আছে 664 গ্ৰামছ এজন মানুহ আটক কৰা হৈছে তেওঁৰ নাম চাহাবুদ্দিন তেওঁৰ ঘৰ কৰিমগঞ্জত হয় ডিমাপুৰৰ পৰা আনিছিলে আৰু ডেষ্টিনেশ্যন গোলাঘাট বুলি এতিয়ালৈকে কৈছে বাকী ফাৰ্ডাৰ ইণ্টাৰগেশ্যন আমি কৰাই আছোঁ বজাৰ মূল্য কিমান মান হ'ব ছাৰ এপ্ৰক্সিমেটলি 4-5 crore হ'ল এইটো আগৰ পৰা ইউজ কৰি আছিলে লাষ্ট আমি 2-3 বছৰ ধৰি পিনে যোনটো আমি নাকা লগাইছোঁ আৰু যোনটো ৰিকভাৰী হৈছে এইটো বহুতখিনি ৰিকভাৰী কৰিবলৈ সক্ষম হৈছে আৰু আপোনালোক যদি চাই ইমানখিনি বোকাজান এৰিয়াত ড্ৰাগছ এডিক্ট ইমান নাই যে ইমান হিউজ কোৱান্টিটিত কনজামশ্যন কৰিব তো এইটো তেওঁলোকে কৰিডৰ হিচাপে ইউজ কৰে আৰু ইয়াৰ পৰা অসমৰ বিভিন্ন জেগাত যায় আৰু কেতিয়াবা ইয়াৰ পৰা এইটো ৰাস্তাৰে বাংলাদেশো যায় সেনেকৈ ছাৰ পূৰ্বতো এই সৰ্বশাৰীটো আটক হৈছিলে নেকি এই ক্ষেত্ৰত আমি ইণ্টাৰগেশ্যন কৰি আছোঁ আৰু ৰেকৰ্ড আমি চেক কৰিব লাগিব প্ৰিভিয়াছ